চবেই জানে অকলশৰীয়া মানুহৰ কিমান কষ্ট হয়। আৰু এফালে মই ল'ৰাটো শুৱাই লৈছোঁ। ল'ৰাটো শুৱাই লৈ মই ভাতকেইটা খাই লওঁগৈ। এইটো আমাৰ ল'ৰা শুই আছে, ইয়াক শুৱাই লৈছোঁ। মই এতিয়া ভাতকেইটা খাই লওঁগৈ। বেছি একো নাই লোৱা বাৰু, এয়া লৈছোঁ, এয়া কুকুৰা মাংস বনাইছিলে আৰু এয়া টেঙা এডোখৰ লৈ লৈছোঁ, কাজি নেমু। এতিয়া এনেকৈ খাওঁ। পেটে একদম আৱাজ দি গৈছেগৈ, খৰখৰাই গৈছেগৈ। ল'ৰা থাকিলে খাবও নোৱাৰোঁ, ল'ৰাই যিখনে আমনি লগাই, তাক শুৱাই পেলি আহিহে খাব পাৰোঁ। ভাতকেইটা সোনকালে খাই লৈছোঁ, আকৌ দুপৰীয়ালৈ বনাবলৈ হ'বই। আকৌ ল'ৰা বা কিমান দেৰি শুৱে, মানুহজন আকৌ ভাত খাবলৈ আহিবই নহয়। ঘৰত নাথাকা মানুহবোৰকে কি বুজি পাব, হয়নে বাৰু? ঘৰত থকাবোৰে কিমান কষ্টত কিমান কি কৰিবলগীয়া হয়। বাকীবোৰকে কি ভাবে, মতা মানুহ চবে কি ভাবে, মাইকীবিলাকে এনেই আৰু ওপৰতে কামবোৰ হৈ যায় বুলি ভাবে, আফুমন্ত যাদুমন্ত হৈ যায়। কিন্তু কিমান কষ্ট কৰি যে ভাতকেইটা খাবলৈ পায়, কিমান যে কষ্ট কৰিলেহে যে বুকৰ ভাত সাজ খাবলৈ পায়, কোনে গম পাব সেইটো, হয়নে? ঘৰৰ কাম কিমান থাকে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে শেষেই নহয়। ইয়াৰ মানুহে আকৌ এটা প্ৰব্লেম, ভোক লাগিলেও নালাগিলেও 3 সাঁজি ভাত খায়। বোলে এমুঠি হ'লেও খায় আৰু অকণমান হ'লেও, দুগৰা হ'লেও, নহ'লে বোলে গেছে প্ৰব্লেম হ'ব নহয় বোলে, সেইটো কাৰণে 3 সাঁজি হ'লেও খায় মানে। এতিয়া ৰাতিপুৱাটো খাই আছোঁ, এতিয়া দুপৰীয়াটোলৈ আকৌ ৰেডি কৰোঁ, গধূলিটো আৰু গধূলি হ'ব আৰু। এইটো কি শাক চিনি পাইছেনে বাৰু? এইটো কি শাক? এয়া দুপৰীয়ালৈ ৰেডি কৰি আছোঁ, তাৰমানে কাটিম, এতিয়া বাচিম। কালিয়ে বাচি থৈছিলোঁ, লেলি গৈছেগৈ আৰু। কি শাক চিনি পাইছেনে? এইটো খুতুৰা শাকৰ নিচিনা, আমাৰ কাঁইট আছে কাৰণে কাঁইটীয়া শাক বুলি কওঁ। আপোনালোকে চিনি পায়? ঘৰৰ মূধতে আছিলে, তাৰমানে মানুহজনে সদায় কি কয়, ইমান ধুনীয়া কোমলীয়া কোমলীয়া ওলাইছে, তুমি আনি পেলাই বনাব নোৱাৰা। সময় পালেহে বনাওঁ, ল'ৰাৰ পৰা যিখনে আমনি, নোৱাৰোৱে। এতিয়া ভাতকেইটা খাই আহি পেলাই ল'ৰাটো শুই আছে, শুই থাকোঁতে বোলো বনাওঁ আৰু। এইকেইডালকে বাচোঁ, খাবলৈ কেনেকুৱা হয় বা। কিন্তু কাঁইটীয়া শাকৰ লেখীয়া, গোটেইখন কাঁইটেই কাঁইট। এইখিনি এদম কৰি পেলাই গোটাই থৈছোঁ, এইখিনি বনাম আৰু। শাক বাচি থাকোঁতে আকৌ এইফালে ল'ৰাই উঠিলে। এয়া ল'ৰাই উঠিলে আমাৰ, এয়া অ' ধুনু, অ' মানে এইটো আহা এয়া আমাৰ ল'ৰা উঠি আহিলে। এতিয়া আৰু শাক বজা মোৰ 12 বাজিলে। এতিয়া আৰু শাক বচা নহ'ব চাগে, যিখনে কাঁইট। বেলেগ চব্জি হোৱা হ'লে মুখৰ আগতে বাচিব পাৰিলোহেঁতেন, কিন্তু মানে এই শাকখিনি মানে কি হ'ল, সি আকৌ চুই দিবহি নহয়, কাঁইট যিহে। মই যিখন ভৰকে বাচিছোঁ, কণী এটা পাৰিলে, সেইটোকে বৰ পেক 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 কৰি আছে। এইজনী কুকুৰাজনী, সেইজনী তাই মানে কণী পাৰিলে, সেইটো কাৰণে মানে গোটেইখন মানে জনাই দিছে যে তাই আৰু কণী পাৰিলে। চাওঁচোন কণীটো কিমান ডাঙৰনো পাৰিলে, বৰ পেক 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 চিঞৰি আছে। এইকেইটা কণীকেইটা, এয়া ক'ত পাৰিছে দেখিছেনে? এয়া লেখীয়া এডাল বনাই থৈছে, এইয়া তাত পাৰিছে। একদম গম পোৱাই দিছে আৰু তাই যে কণী পাৰিলে, কৈ আছে গৃহস্থক কণী পাৰিলোঁ বুলি।